নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ট্ৰেভেল ব্লগ ইউটিউব চেনেললৈ। আজি ওলাই আহিছোঁ ছানডে বুলি নাইট ৰাইড অলপ মটৰ ভিডিঅ' আপলোড কৰোঁ বুলি। তো আমাৰ শিৱসাগৰখন চাওক, ৰাতি কেনেকুৱানো লাগে চাওকচোন। গৈ থাকোঁ, যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাওঁ ৰাতি শিৱসাগৰখন কেনেকুৱা লাগে। আজি পিছে ভিৰ ভাৰ কম হ'ব, ছানডে ন। এইটো ৰোড হ'ল আমাৰ শিৱসাগৰ হস্পিটেল ৰোড বুলি কয় এইডোখৰ। আমাৰ ইয়াত এটা শ্বপিং কমপ্লেক্স খুলিলে ষ্টাইল বজাৰ বুলি। এয়া নিউ মডেল, ভাল লাগে এখন গাড়ী। মই বৰ্তমান পালোহি শিৱসাগৰ দলমুখ চাৰিআলি। এয়া হৈছে দলমুখ চাৰিআলি। আপুনি সোঁ চাইডে গ'লে পাব শিৱসাগৰৰ শিৱদৌল। তো মই প্ৰথমতে যাওঁ সোঁ চাইডে। এয়া চিধা যিটো দেখিছে আপুনি, শিৱসাগৰৰ শিৱদৌল। ৰাতি হৈছে কাৰণে বৰ ভালকৈ ধৰিব নোৱাৰিব কিজানি। এয়া হৈছে শিৱদৌল। শিৱদৌলৰ ওপৰত মই ভিডিঅ' বনাম, লাহে লাহে বনাম। এটা ড্ৰোন কিনিম বুলি ভাবিছোঁ এমাহ দুমাহমানৰ পাছত। যদি ঈশ্বৰে কৰে কিনিলে হয়তো ভালকৈ বনাম ড্ৰোন শ্বটত। সেইকাৰণে শিৱসাগৰত কিছুমান বহুত ভাল ভাল জেগা আছে বনাবলৈ। তো ড্ৰোনটো হ'লে অলপমান দেখিবলৈ বেছি ধুনীয়া লাগে। এই পালোহি এতিয়া শিৱসাগৰৰ বৰপুখুৰী। শিৱদৌলৰ কাষতে আছে। ইয়াৰ ওপৰতো বনাম মই ভিডিঅ'। ড্ৰোনটো কিনিব পাৰিলেই হ'ল আৰু 1-2 মাহৰ ভিতৰত। এতিয়া নিশ্চয় বনাম। ওপৰৰ পৰা যিহেতু ওপৰৰ পৰা ড্ৰোন ভিউটো বেছি ভাল লাগিব। শিৱসাগৰ বৰপুখুৰীটো শিৱদৌল এতিয়া দেখিবলৈ বেছি ধুনীয়া লাগিব। সেইকাৰণে সেইটো বনোৱা নাই, বনাম আৰু লাহেকৈ বনাম। নতুন বছৰ মানতে আপলোড কৰিম বনাই মেলি, ড্ৰোনটো কিনিব পাৰিলে। এয়া হৈছে ৰাতি বৰপুখুৰী। এতিয়া একো নেদেখিব আৰু তথাপিও শিৱদৌলটো বেক চাইডৰ পৰা। নিশ্চয় বনাম ভিডিঅ' ইয়াৰ ওপৰত। ড্ৰোন আহিবলৈ হ'ল আৰু। আমাৰ ইয়াৰ যিটো বৰপুখুৰী, ইয়াত সন্ধিয়া ওলাই আহি ইয়াত হাৱা খোৱাৰ মজাই বেলেগ। যদি অহা নাই কোনোবা আহিব পাৰে শিৱসাগৰলৈ। এতিয়া মই গৈ আছোঁ বৰপুখুৰী কিনাৰে কিনাৰে। শিৱসাগৰ টেনিছ ক্লাব। এতিয়া পাই গ'লোঁ মই যমুনা চাৰিআলি। লেফ্টলৈ গ'লে আকৌ পাম আমি যমুনা ৰোড।
মই যমুনা ৰোডেদি গৈ আছোঁ এইখিনিতে কওঁ মোৰ চেনেলটো যদি নতুন আছে তো ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব এণ্ড বেল আইকনটো দবাবলৈ নাপাহৰিব এতিয়া যমুনা ৰোডেদি আহি লেফ্ট ছাইডে যদি যাওঁ মই বাবুপতি পাম তো লেফ্ট ছাইডে যাম যিহেতু শিৱসাগৰ টাউনখন দেখাব লাগিব পিছে পাইছিলোঁ অথনি এপাক ঘূৰি দিয়াৰ কাৰণে অলপ দূৰলৈ গুচি গ'লোগৈ শিৱসাগৰ বাবুপতি পালোঁ এয়া পালোঁহি মই শিৱসাগৰ বৰ্ডিং খেলপথাৰ ইয়াতে ডাঙৰ ডাঙৰ শ্ব' হয় কিবা কিবি অনুষ্ঠান থাকিলে হয় এতিয়া ইয়াত হৈ আছে ৰথ উৎসৱ হৈ আছে আহিব লাগিব এদিন এতিয়া পাম মই আপোনাৰ KP চাৰিআলি KPM চাৰিআলি বুলি কয় কিন্তু চবসময়ত চবেই KP চাৰিআলি হৈ থাকিলে এতিয়া যাম মই লেফ্ট চাইডে আজি গোটেইখন নেদেখাওঁ যিমানখিনি পাৰোঁ অলপ টাইম দেখাইছোঁ আৰু তাৰপিছত আকৌ এদিন ওলাই আহিম ছানডে নাইট ৰাইড উইথ মাই বাসন্তী তেতিয়া দেখাম এইখন লৈ গ'ল ছানডে মানুহ দুনো অলপ কম ভালে লাগিছে নহ'লে ভিৰ এয়া পালোহি শিৱসাগৰৰ চবচে ডাঙৰ হোটেল ক'ব পাৰি শিৱা প্লিজ আৰু এখন আছে বাৰু ব্ৰহ্মপুত্ৰ বুলি এইখন আছে কেতিয়াবা আহিলে থাকিব পাৰি ইয়াত এতিয়া পাম মই STC তিনিআলিৰ পৰা চিধা গ'লে পাব আকৌ ষ্টেচন চাৰিআলি চাৰিআলিৰ পৰা আপোনাৰ লেফ্টত গ'লেও পাব বৰপুখুৰী পাৰৰ পৰা ইপিনে গৈ শিৱদৌল আকৌ দলং চাৰিআলি ওলাব পাৰিব ৰাইট চাইডে গ'লে আপুনি ONGC কলনী যাব পাৰে তাৰপৰা নাজিৰা ইপিনে গৈ থাকিব সোণাৰী তো আজিলৈ এয়াই নেক্সট ছানডে আকৌ লৈ আহিম এনেকুৱা নাইট ৰাইড ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকে ভিডিঅ'টো চালেহে মোৰ চেনেলটো গ্ৰ' হ'ব গ্ৰ' হ'লেহে মই ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাম তো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ